চাচোন বা আজি ৰাখি বন্ধন বুলি তই পাহৰি গৈছিলি নি? পাহৰিছিলো এটাই। চাচোন বা এজনী ৰাজশ্ৰী ককায়েকক ইমান ধুনীয়াকৈ ৰাখি পিন্ধাইছে। ফটোখন বৰ ধুনীয়া লাগিছে চাচোন চা। কিমান যে ভাল লাগিছে ন ককায়েকক ইমান ধুনীয়াকৈ ৰাখি পিন্ধাইছে। আমাৰো যদি দাদাজন থাকিল হয় কিমান যে ভাল লাগিল হয়, আমিও ৰাখি পিন্ধালো হয়, হয়নে বা? আৰে তই কিয় মন বেয়া কৰিছ? কেৱল ককায়েককে যে ৰাখি পিন্ধাব লাগে তেনেতো কোনো কথা নাই। আৰু কেৱল ককায়েক এজনীয়ে যে ভনীয়েক এজনীক সুৰক্ষিত কৰি ৰাখে তেনেকুৱাতো কোনো কথা নাই। এজনী বায়েক বা এজনী ভনীয়েকেওতো সুৰক্ষিত কৰি ৰাখে। গতিকে আমি দুজনীকে ৰাখি পিন্ধাওঁ ব'ল। ব'লা মই তোমাক পিন্ধাম, তুমি মোক পিন্ধাবা, ব'লা। নমস্কাৰ। এয়া অভিনয় জগতৰ আমাৰ প্ৰথমটো খোজ আৰু অভিনয় কৰোঁতে আমাৰ দুইজনীয়ে বহুখিনি ভুল ভ্ৰান্তি হ'ব আৰু তাৰ বাবে আপোনালোকে আমাক ক্ষমা কৰি দিব আৰু ভুলখিনি আঙুলিয়াই দিব আৰু চেনেলটো আপোনালোকে ভিডিঅ'সমূহ শেষলৈকে চাব আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।